हेलो दोस्तों बामुनी ब्लॉग আপোনালোক খবৰ কেনে মোৰ খবৰ ভালে हेलो दोस्तों ये आम जलिका पुल्ली है और जलिका फुलिसे देखिसे ना আপোনালোকে চাওকচোন ইয়াত ফুলিছে আৰু কেইদিন পাছত খাবলৈ হ'ব ঘৰতে যেনে তেনে আৰু ঘৰত খাবৰ কাৰণে জলিকা পুলি লগোৱা হৈছে আৰু বৰ্তমান আৰু এইজোপা লাউ হয় লাউজোপা এটা লাগিছিল এটা খালোঁ বাৰু নাই বৰষুণ বতৰ নাই যে সেইটো কাৰণে লাউজোপা ইমান লাগন ঠিক হোৱা নাই বাৰু আৰু এয়া চাওক এয়া এখন আমাৰ তামোল বাগান হয় লাগ নেমু হয় আপোনালোকে চাই থাকক ইয়াত নেমু গছ হয় এতিয়া বৰ্তমান ফুলা নাই আৰু ফুলিব এতিয়াতো বাৰিষা ছিজন আহিছে না ফুলিব আৰু ফুলিলে খাওঁ আৰু এতিয়া কি কৰি আছে বাৰু ফুলখিনি মই সদায় পাণ্ডু আৰু সদায় যত্ন কৰিছোঁ ডাঙৰ কৰিছোঁ হয় নেকি কিমান দিন হৈছে বাৰু ফুলবোৰ লগোৱা হৈছে দিন কিমান দিন এসপ্তাহমানৰ ইমান ডাঙৰ হৈছেনে হয় হয় কিমান কষ্টৰে বাৰু ফুলবোৰ পানী দি ইমান ডাঙৰ কৰিছে বাৰু বহুত কষ্টৰে হয় নেকি